কবিতাৰ শিৰোনাম মই ব্যৰ্থ প্ৰেমিক নে তুমি ব্যৰ্থ মোৰ প্ৰেম পাবলৈ। হাতত মদিৰাৰ বটল লৈ আজিকালি ৰাস্তাৰ চাৰিওফালে ঘূৰো। আগতে লোৱা গোলাপ ফুলৰ ঠাই পালে মদৰ বটলে। কিয়নো মই যে ব্যৰ্থ প্ৰেমিক। কাষেৰে তাই পাৰ হৈ গ'লে তাই সুবাস পোৱাকৈ লোৱা পাৰফিউমৰ ঠাই ল'লে চিগাৰেটৰ ধোঁৱাই। কিয়নো মই যে ব্যৰ্থ প্ৰেমিক। চিগাৰেটৰ ধোঁৱাটোৰে মোৰ স্বপ্নবোৰ। আজিকালি সাগৰৰ পাৰত সপোনৰ বালিখন নাখাজো। কিয়নো ঢৌবোৰলৈ খং উঠে মোৰ সপোনৰ বালিঘৰ ভাঙি পেলোৱা বাবে। সেয়ে আজিকালি বাৰত বহু চাটনি দৈ। কিয়নো মই যে ব্যৰ্থ প্ৰেমিক। আজিকালি আৰু তাইক লৈ নিলিখো কবিতা। শব্দবোৰে কবৰ সাজিলে অনুভূতিবোৰৰ। কিয়নো মই যে ব্যৰ্থ প্ৰেমিক। প্ৰেমৰ বজাৰত সুলভ মূল্যত দিছিল নেকৈ বাৰু মোৰ হিয়াখন। মূল্যহীন কৰি দলিয়াই থৈ গ'ল যে তাই। না প্ৰেমৰ বজাৰত মোৰ হিয়াৰ দৰদাম নকৰোঁ তোমাৰ ওচৰত মিছ শইকীয়া। কিয়নো তুমি যে অসমৰ্থ মোৰ হিয়া ক্ৰয় কৰিবলৈ। আচলতে ব্যৰ্থ প্ৰেমিক মই নে মোৰ প্ৰেম পাবলৈ ব্যৰ্থ তুমি। আচলতে ব্যৰ্থ প্ৰেমিক মই নে মোৰ প্ৰেম পাবলৈ ব্যৰ্থ তুমি। মিছ শইকীয়া।